শ্বিলং 16 এপ্ৰিল 1989। পৃথিৱীৰ আটাইতকৈ কঠিন শিলটো বগা পাইন গছ এজোপাৰ তলত শুই আছিল। হুইস্কিৰ হালধীয়া নিচাত মই কাক বিচাৰি আহি এই শিলৰ কাষ পাইছিলোঁ নাজানো। শিলৰ খুৰুং আৰু ফাকে ফাকে উপচি পৰিছিল জোনাক। নঙঠাই এজনী ছোৱালীৰ দৰে তীৰ বিৰাইছিল শিলৰ ফটিক শৰীৰ। হালধীয়া এছাতি বতাহ হুহুৱাই আছিল কাণৰ গহ্বৰত। মোৰ জোতাযোৰ হেতা পৰিছিল জোনাকত। সকলো যেন জোনাকত ডাঙত হ'ব খুজিছিল। মোৰ গাৰ কাপোৰবোৰে উচ পিচাইছিল। শিলটো ভাজ খাই উঠিছিল, মোচৰ খাই উঠিছিল, মোৰ ওঠলৈ হাউলি পৰিছিল। পৃথিৱীৰ আটাইতকৈ কঠিন শিলটো হালধীয়া বতাহ, জোনাক আৰু বগা পাইন গছ এজোপাৰ তলত দুদণ্ড সময়ৰ বাবে কোমল হৈ উঠিছিল। হঠাৎ বনৰীয়া কাঁইট এডালে বিন্ধাত মোৰ ভৰিৰ পৰা তেজ ওলাইছিল আৰু মই দেখি আচৰিত হৈছিলোঁ যে মোৰ তেজ ৰঙা নহয়,